আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। মই আজি সুন্দৰবন নাৰ্চাৰীলৈ গৈছিলোঁ। তাত কিছুমান মোৰ বাৰীত ৰুবৰ কাৰণে পাচলি পুলি আনিবলৈ গৈছিলোঁ। পৰিৱেশটো খুব ভাল লাগিলে, গতিকে আপোনালোকলৈ এইটো মই শ্বেয়াৰ কৰি দিম বুলি ভাবি পেলাই এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো উপভোগ কৰিব। আপোনালোকে ভিডিঅ'টো ভাল পালে, যদি ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।